তো হেল্ল' গাইজ, ৱেলকাম বেক মাই চেনেল। তো আজি আমি এই ভিডিঅ'টোত অসমৰ কেইটামান MCQ টাইপ জিকে আলোচনা কৰিম আৰু প্ৰত্যেকটো কুৱেশ্যনত আপোনালোকক 5 ছেকেণ্ডকৈ সময় দিয়া হ'ব আৰু কিমানটা প্ৰশ্নৰ উত্তৰ দিব পাৰে আপোনালোকে সেইটো কমেণ্ট কৰিব। তো বলক ভিডিঅ'টো বিনা দেৰি কৰি ষ্টাৰ্ট কৰোঁ। আমাৰ ভিডিঅ'টোৰ প্ৰথমটো প্ৰশ্ন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ লগত জড়িত। তো প্ৰশ্নটো হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম কেতিয়া হৈছিল। আমাৰ অপশ্যন কেইটা হৈছে অপশ্যন 1 1439 চনত, অপশ্যন 2 1449 চনত, অপশ্যন 3 1445 চনত, অপশ্যন 4 1447 চনত। আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 2 1449 চনত। আৰু তেওঁৰ মাকৰ নাম আছিল সত্যসন্ধ্যা আৰু দেউতাকৰ নাম আছিল কুসুম্বৰ ভূঞা। আমাৰ 2 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ আটাইতকৈ ডাঙৰ নদীদ্বীপ মাজুলী কোন জিলাত অৱস্থিত। অপশ্যন 1 মাজুলী, অপশ্যন 2 যোৰহাট, অপশ্যন 3 ধেমাজি, অপশ্যন 4 লখিমপুৰ। আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 1 মাজুলী। ইয়াতে মন কৰিবলগীয়া কথাটো হ'ল যিহেতু মাজুলী নদীদ্বীপটো আগতে যোৰহাট ডিষ্ট্ৰিক্টৰ অন্তৰ্গত আছিল, কিন্তু এতিয়া মাজুলী যিহেতু নিজে এখন ডিষ্ট্ৰিক্ট হয়, চ' ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মাজুলী। 3 নম্বৰ প্ৰশ্নটো হৈছে প্ৰথম অৱস্থাত অসমৰ ৰাজধানী ক'ত আছিল। অপশ্যন 1 শ্বিলং, অপশ্যন 2 দিল্লী, অপশ্যন 3 গুৱাহাটী, অপশ্যন 4 কলকাতা। ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন 1 শ্বিলং। তো ৰাইজে এইখিনিতে মন কৰিব, এতিয়া বৰ্তমান উত্তৰ পূৰ্বাঞ্চলত যিমানকেইখন ৰাজ্য আছে সেই সকলোকে লগ লাগি পিনি তেতিয়া অসম বুলি কোৱা হৈছিল, আৰু তেতিয়া অসমৰ ৰাজধানী আছিল শ্বিলঙত, আৰু শ্বিলং তেতিয়া মেঘালয়ৰ আণ্ডাৰত আহে। কিন্তু বৰ্তমান সময়ত 21 জানুৱাৰী 1972 চনত শ্বিলঙৰ পৰা গুৱাহাটীলৈ অসমৰ ৰাজধানীটো স্থানান্তৰ কৰা হয়। 4 নম্বৰ প্ৰশ্নটো হৈছে বিশ্ব পৰিৱেশ দিৱস কেতিয়া পালন কৰা হয়। ইয়াতে অপশ্যন কেইটা হৈছে 5 ছেপ্টেম্বৰ, 5 জানুৱাৰী, 5 নৱেম্বৰ, 5 জুন। আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 4 5 জুন। আৰু সেইদিনাখনি কোনে কোনে গছপুলি ৰোপণ কৰে সেইটো কমেণ্ট কৰিব, আৰু কোনোবা যদি এতিয়াও কৰা নাই কোনো কথা নাই, আপুনি এতিয়াও ৰোপণ কৰিব পাৰে। 5 নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনখন ৰাজ্য অসমৰ উত্তৰ দিশত অৱস্থিত। অপশ্যন 1 মণিপুৰ, অপশ্যন 2 অৰুণাচল, অপশ্যন 3 ত্ৰিপুৰা, অপশ্যন 4 মেঘালয়। শুদ্ধ উত্তৰ অপশ্যন 2 অৰুণাচল প্ৰদেশ। 6 নম্বৰ প্ৰশ্নটো অসমীয়া সাহিত্যৰ লগত জড়িত। প্ৰশ্নটো হৈছে অসমীয়া সাহিত্যত বিহগী কবি বুলি কাক কোৱা হয়। অপশ্যন 1 নলিনীবালা দেৱী, অপশ্যন 2 লক্ষ্মীনাথ বেজবৰুৱা, অপশ্যন 3 ৰঘুনাথ চৌধুৰী, অপশ্যন 4 চন্দ্ৰকুমাৰ আগৰৱালা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 3 ৰঘুনাথ চৌধুৰী। আৰু ৰঘুনাথ চৌধুৰীৰ জন্ম হৈছিল 1879 চনত কামৰূপত, আৰু মৃত্যু হৈছিল 18 নৱেম্বৰ 1967 চনত। 7 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ মুঠ মাটিকালি কিমান। অপশ্যন 1 ৭৪,438 বৰ্গ কিলোমিটাৰ, অপশ্যন 2 ৭৭,438 বৰ্গ কিলোমিটাৰ, অপশ্যন 3 ৭৮,408 বৰ্গ কিলোমিটাৰ, আৰু অপশ্যন 4 ৭৮,438 বৰ্গ কিলোমিটাৰ। ইয়াতে আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 4 ৭৮,438 বৰ্গ কিলোমিটাৰ। আৰু এই ভূমিভাগতে অসমৰ সকলো ধৰণৰ পৰ্বত পাহাৰকে আদি কৰি সকলো ধৰণৰ অঞ্চল অন্তৰ্গত। 8 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ প্ৰধান শস্য কি। অপশ্যন 1 সৰিয়হ, অপশ্যন 2 ঘেঁহু, অপশ্যন 3 ধান, অপশ্যন 4 মাহ। আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 3 ধান। 9 নম্বৰ প্ৰশ্নটো হৈছে বগীবিল দলঙে কোন দুখন জিলাক সংযোগ কৰে। অপশ্যন 1 তিনিচুকীয়া ডিব্ৰুগড়, অপশ্যন 2 ডিব্ৰুগড় ধেমাজি, অপশ্যন 3 শদিয়া ধেমাজি, অপশ্যন 4 ধেমাজি লখিমপুৰ। আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 2 ডিব্ৰুগড় আৰু ধেমাজি। 10 নম্বৰ প্ৰশ্নটো হৈছে আহোমসকলৰ শেষ ৰাজধানী ক'ত আছিল। অপশ্যন 1 যোৰহাট, অপশ্যন 2 ধেমাজি, অপশ্যন 3 শিৱসাগৰ, অপশ্যন 4 গোলাঘাট। আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 1 যোৰহাট।
এইখিনিতে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আৰু ভিডিঅ'টো যদি ভাল লাগিলে তেন্তে ভিডিঅ'টো লাইক এটা কৰি দিব আৰু এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব তো আজিলৈ ইমানতে সামৰিছোঁ জয় অসম